বিশ্বজিতে ভোট জলকীয়া খেতি পাৰে মানে লাগিছে। তেওঁ দেহা উজাৰি কাম কৰি আছে। সেয়া ব্ৰ ভোট জলকীয়া ন এতিয়া টিঙত গোবৰ দি ভোট জলকীয়া ইয়াত ডাঙৰ হৈছে আৰু এয়া এইফালে বস্তাটো কৰিবলৈ আৰম্ভ কৰিছে, প্ৰস্তুতি চলাই আছে। ইয়াত কমেও 800 মান জোপা গছ ৰুইছে। এয়া গোবৰ চুচি বাচি দিছে, গোবৰ দিছে। ভাল কেজিৰপৰা দেখুৱাব লাগে। অঁ আচ্ছা আচ্ছা, দেখুৱাব লাগিব। এইফালে ডাঙৰ হৈছে আৰু বৰ্তমান ভোট জলকীয়া। এয়া বিশ্বজিতৰ ভোট জলকীয়া খেতি। এই বহুত গছ কলি পেলাইছে। এই কিছুমান ডাঙৰে হৈছেহি এইবছৰ। এইবোৰ পুলি ভোট জলকীয়া শাৰী শাৰীকৈ। এই কিমান দিনৰ লাগিব জলকীয়া? হয়, মাহৰ পিছত। কেইটকা কিলো এতিয়া ভোট জলকীয়া? 800 টকা। 800 টকা। ইয়াত কি কি দৰৱ মাৰ? পোক লগা, পোক নলগা। পোক লাগিবলৈ মাৰ নি? ধুনীয়া হৈছে পুলি। লাগি আছে। ইয়াতে এই দিলে কৰি ওলাব আৰু মানে কি কয় লাগিব আৰু 9 দিনৰ পিছত। কেইজোপামান বহুত ডাঙৰ ডাঙৰ হৈছে, ডাঙৰ ডাঙৰ আগত আছে। বিশ্বজিতৰ ভোট জলকীয়া তলিত সোমাইছোঁ। বিশ্বজিতনী নাই বাৰু আজি, তেখেত বিচনা লৈ আছে। এইয়া চাওক, এজোপা ধুনীয়া হৈছে ভোট জলকীয়া গছ। এয়া আমাৰ আৰু কি কৰিব, এপল মোবাইল নাই। আমি ভিভ' ৰিয়েলমি মোবাইলতে বনাবলগীয়া হৈছে ভিডিঅ'। এয়া সঁচাকৈ কলি আহিছে, চাওক আপোনালোকে। এইটোত কলি পেলাইছে ধুনীয়াকৈ। এইজোপাতো আহিছে কলি দুই এটা। এইজোপাত ভালকৈ ধৰিব পাৰি। এইয়া আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বিশ্বজিতৰ খেতি দেখুৱালে আপোনালোকক। লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ, বাই বাই।